এইটোত তামোল খালোঁ ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এইটো আহি আছে ফায়াৰগেট। হেল্ল' গাইছ, এয়াই হৈছে ৰাতিৰ দৃশ্যাংশ, নাজিৰা ছট পূজাৰ দৃশ্যাংশ। ৰাতিৰ পৰিৱেশটো আপোনালোকে চাওক। আজি এতিয়া ৰাতিৰ ভিডিঅ'টো ছট পূজা কেনেদৰে পাতে আমি আজি দেখাব চেষ্টা কৰি আছোঁ। ছট পূজা কেনেকৈ আয়োজন কৰে, কাইলৈ বেলি লোৱালৈকে বেলি তেওঁলোকে পানীৰ মাজৰ পৰা বেলি চাব, কাইলৈ পানীৰ মাজত সোমাই থাকিব। পানীৰ মাজত কাইলৈ ৰাতিপুৱা চাব। এতিয়া তেওঁলোকে যিখিনি পূজা আনিছে, ঘৰ ভাড়াটো আনিছে, এই ভাড়াটো আনি এতিয়া পানীত চব আহি সোমাই যাব। কাইলৈ পানী ৰাতিপুৱা বেলি ওলোৱালৈকে পানীতে বেলিটো পানীৰ পৰা ইয়াৰ ৰাতিৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। যোৱাবাৰৰ নিচিনা ইমান এটা নহ'ল ভাল, তথাপি বহুতখিনি ভাল হৈছে। যোৱাবাৰৰ নিচিনাকৈ ইমান এটা নহ'ল, তথাপি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত খিচিৰি ব্যৱস্থা কৰিছে, এইটো খিচিৰি খাইছে ৰাইজে। এইটো খিচিৰি তামোল খাই তামোল খিচিৰি খোৱাত ব্যস্ত হৈ আছে, খিচিৰি খাইছে। চব মানুহ ইয়াতে খিচিৰি খোৱাত ব্যস্ত হৈ আছে। মই দেখাইছিলোঁ ৰাতিপুৱা আপোনালোকক। ধুনীয়াকৈ চবে সাজি কাচি আহিছে পূজা মণ্ডপলৈ। পূজা বুলি চবৰে এটা ফূৰ্তিত আছে, সকলোৱে ফটো মাৰিছে, চেলফি উঠিছে। আমাৰ মাইকী মানুহ এনেকৈ ভাত কৈ যাবা। মানুহবিলাক এনেকৈ লৈ আহিব। মানুহৰ বহুত সমাগম হৈছে ইয়াত, দেখাবলৈ চেষ্টা কৰিছোঁ। লাইটিং আমি ভিতৰলৈ গৈ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ৰাতিৰ দৃশ্যাংশ। ইয়াত চাওক, এইটো কমিটি ইয়াত বহি আছে কালেক্টৰত।
আকৌ ডিউটি পৰিছে ইয়াতে কৰিবলৈ চেষ্টা কৰিছোঁ মেইন প্ৰটেকশ্যন এতিয়া ইয়াৰ পৰা য'ত চাকি বন্তি বজাৰো হৈছে ইয়াতে চাকি জ্বলাইছে মানুহবিলাকে মেইন মূৰ্তি এয়া পূজাৰ কৰি জানে নদী আছে চাকি জ্বলাইছে ৰাভা তেওঁৰ নেতৃত্বত আজি আমি আহি পাইছোঁহি এতিয়া আপোনাক দেখাব যাম মানুহবিলাক চাকি কেনেকৈ চাকি জ্বলাইছে তেতিয়া যাম নদীখন দেখাব গৈ আছোঁ এইফালে আমি ইয়াতে গা ধুব কাইলৈ নদী পূজা কৰি চাকি জ্বলাই আছে কাইলৈ ইয়াতে চবেই বাঁহ বান্ধি দিছে তেওঁলোকে প্ৰটেকশ্যনৰ কাৰণে বাঁহ বান্ধি দিয়া হৈছে তাতে নদীত তাতে সোমাই থাকিব চব মানুহবিলাক বাঁহৰ বক্স বনাই দিছে বক্সৰ ভিতৰত মানুহবিলাকে তাতে থাকিব অলপ সময় পিছতে তেওঁলোকে তাতে পানীত যাব যোৱাৰ পিছত ৰাতি যেতিয়া বেলি ওলাব তেতিয়াহে তেওঁলোক ওলাই আহিব তাৰপৰা বেলি চাই বেলি সূৰ্য দৰ্শন কৰিব কাইলৈ সূৰ্য দৰ্শন পানীৰ পৰা কৰিব এইফালে সুবিধা আছে বহুত দূৰলৈকে চাকি জ্বলাইছে তেওঁলোকে চবে চাকি জ্বলাইছে আৰু এইফালে তেওঁলোকে এইবিলাক ছেপাৰেট ঘৰ বনাই দিছে তেওঁলোক কাপোৰ সলাবৰ কাৰণে এই বক্সবিলাকৰ ভিতৰত তেওঁলোকে থাকিব পানী বহুত যথেষ্ট পানী আছে পানী লগত নদী সোঁত বৈ আছে কাইলৈ আকৌ ৰাতিপুৱা আমি দেখাবলৈ চেষ্টা কৰিম কাইলৈ পিছৰ ভিডিঅ'টো আমি কাইলৈ ৰাতিপুৱা দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো মই এইখিনিতে কৈ দিছোঁ বাকী পৰৱৰ্তীখিনি কাইলৈ দেখাম এই আছে ৰাতিৰ দৃশ্যাংশ লাইটিঙৰ পোহৰত চিকিমিকি মানুহবিলাক সমাগম দেখিছে আপোনালোকে ইমান ধুনীয়া লাগিছে পৰিৱেশটো মানুহৰ সমাগম ইয়াত লাইটিঙৰ ফ'কাচিং মানুহ চব খিচি খোৱাত ব্যস্ত গেটখন দেখাই গেটখন ইয়াত দেখিছে আপোনালোকে ৰাতিৰ দৃশ্যাংশ কেনেকুৱা লাইটিঙৰ ফ'কাচিঙত লাইটিঙৰ কিমান পাৱাৰ ইমান ধুনীয়াকৈ সজাইছে পূজা মণ্ডপ এয়া তেওঁলোকৰ আগৰ গেটখনৰ পৰা আগত দেখাবলৈ চেষ্টা কৰিম হৈছে গেটৰ বাহিৰৰ দৃশ্যাংশ আৰু মই বাহিৰৰ পৰা এটা গেটখন দেখাব চেষ্টা কৰিছোঁ এয়াই হৈছে ৰাতিৰ দৃশ্যাংশ এই আছিলে আজি আমাৰ নাজিৰাবাসীৰ ছট পূজা মণ্ডপৰ গেটৰ পৰিৱেশ আৰু ভিতৰতো দেখালোঁ ইতিমধ্যে তো ইয়াৰ ভিতৰ ৰাস্তাৰ পৰিৱেশ লাইটিঙৰ ফ'কাচিং তো ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব তেতিয়াহে মই আগলৈ
আহি থকা ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাবলৈ চাইডত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। হেল্ল' গাইছ, এয়াই আছিলে আমাৰ আজি ৰাতিৰ নাজিৰা ছট পূজাৰ পৰিৱেশৰ দৃশ্যাংশ। তো কেনেকুৱা পালে ৰাতিৰ পৰিৱেশটো আপোনালোকে চাই প্লিজ কমেণ্ট কৰি জনাব আৰু চাইডত থকা বেল আইকনটো বজাই দিব। ভিডিঅ'টো শেষলৈকে চোৱালৈ বহুত বহুত ধন্যবাদ।